নাচি নাচি আহি নাচনি পখিলা। হে ৰাইজসকল নমস্কাৰ। আপোনালোকৰ কেতিয়াবা এনে লাগে না মানে ধৰি লওক জীৱনটোত ব্ৰেকৰ প্ৰয়োজন, মানে ধৰি লওক ধূলা ভালা জীৱনত টেনশ্যন আপিত টেনশ্যন আৰু বহুত কিবা কিবি, আৰু তেতিয়া লাগে মানুহক ব্ৰেক। মোৰো একেদিন এনেকুৱা হৈছে, সেইকাৰণে আমি যাবলৈ ওলাইছোঁ অসমৰ আটাইতকৈ ঠাণ্ডা গাঁও লাম্পি। আমাৰ ইয়াৰ পৰা 60 কিলোমিটাৰমান হয়, আৰু এইখন লোৱাৰ পৰা কোনোদিন তেনেকুৱা ঠাইত যোৱা নাই। আজি ইয়াক লৈ অলপ যাম অফ ৰডিঙত। তো বলক মানে চাই থাকক, একেলগে আমি ঠাণ্ডা গাঁও ফুৰি আহোঁ। আৰু আমি আগত 4জনমান একেলগে যাম। তো বলক আগত দেখাই আছোঁ কোন যাই আছোঁ। এয়া আমি যাম, আমাৰ মেইন মানুহ ৰাজদীপ কুমাৰ পল্লৱ আৰু ৰূপম। তো বলক লাম্পি লৈ এনজয়। আমি আহি পালোঁ লামপাৰা শালবাৰী। এইখিনি ঠাইখিনি বিৰাট ভাল লাগে, সেইকাৰণে অলপ ৰেষ্ট লৈছোঁ। কেনে লাগব যাই? মজা মজা প্ৰাকৃতিক সৌন্দৰ্য। এই আমি পাহাৰৰ মাজেৰে তেৰাং কৰি কাটিকে যাই আছোঁ লাম্পি লৈ বুলি। এই লাম্পি কিমান দূৰ আছে এইবাৰে? লাম্পি কিমান দূৰ আছে এইবাৰে? হা লাম্পি থেংক ইউ। ল'ৰাকেইজনে আচলতে অসমীয়া বুজি নাপায়, ভুল হৈ গ'ল। লোকেল হয়, গতিকে হিন্দীয়ে বুজি পাওঁ। নেক্সট টাইম ঠিক তেনেকুৱা। এতিয়া আমি আহি পালোঁ কিবা কম্পদুলি নে কি, এই ঠাইখিনি ভাল লাগছে, সেইকাৰণে অলপ ৰেষ্ট লৈছোঁ। মজা ফিল্ডটো কেনে লাগছে অলপ? মজা। আৰু ইয়াৰ পৰা দেখাইছোঁ, আৰু ইয়াৰ পৰা আপাৰ লাম্পি 23 কিলোমিটাৰ আৰু লৱাৰ লাম্পি 14 কিলোমিটাৰ, বেছি নাই আৰু অলপ ঠাণ্ডা ফিল্ডটো আহি গৈছে। এতিয়া আমাৰ মেইন মানুহ, আমাৰ এটা মেইন মানুহ, ইয়াক আজি ভ্লগ কৰিব দিছোঁ। তই ভ্লগ কৰ। হাই গাইজ, ভাল খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। বিন্দাছ থাকক, আমিও বিন্দাছ আছোঁ। ফিল্ডটো চাওক না আপোনালোকে, বা মজা। আৰু এইবিলাক সকলো আমাৰ অসমৰে কামৰূপ ডিষ্ট্ৰিক্টৰে ঠাই। বকৰ পৰা মাত্ৰ আপোনাৰ 20-25 কিলোমিটাৰমান ভিতৰত হ'ব। গাইজ চাওক কিমান ওপৰত আহিছোঁ। চাওক মজা লাগছে। অলপ মিছা নকওঁ, অলপ ঠাণ্ডা লাগছি, নালগা নহয়, কিন্তু সিমান ঠাণ্ডা লগা নাই, অলপ আৰু যাবাই আছে না। আৰু লাম্পিলৈ যদি আপোনালোক কোনোবা আহিম বুলি বিচাৰে তেতিয়াহ'লে অকলে নাহিব, লগ ভাগ হৈ আহক। মানে ৰাস্তাবিলাক সিমান হেৰি নহয়, ডেঞ্জাৰ আছে অলপ, ত' লগে ভাগে আহক, সুবিধা হ'ব। আমি আহি পালোঁ এখন দোকান সৰু, এনেকৈ ইয়াত কিবা এটা খাই লওঁ, ভোক লাগিছে। আৰু এতিয়া আমি ইয়াত বুট ভাজা খাম। ইমান শাক শুকুৱাই খাই আছে পুৰা, কণী নাপাকে। খোৱাটো মেইন কেনে লাগছি? দাদা ইয়াৰ পৰা লাম্পি আৰু কিমান দূৰ আছে? আৰু কিমানমান হ'ব কিলোমিটাৰটো? 16-17 মান হ'ব। এইখিনি কি ঠাই বুলি কয়? 15-16 মান হ'ব নেকি। এইখিনি নামটো কি? ঠাইখিনিৰ নাম বাংজিং। আমি এতিয়া বাংজিং পালোঁ, আৰু লাম্পিলৈ 10 কিলোমিটাৰমান আছে। চাই থাকক। আৰু দোকানখনৰ ওচৰতে এটা নিজৰা আছে, দেখি ভাল লাগছে। এবাৰ ওচৰত যাই পেলাই চাওঁ কেনে লাগে। আহক কাম ইয়াৰ। অলপ পানী বটল ভুলে না। আৰু তই জানা পৃথিৱীৰ ভিতৰত চবতছে বিশুদ্ধ পানী ক'ত পাই জানা? নিজৰাত। আপোনালোকে জানে নাজানো, কিন্তু পৃথিৱীৰ ভিতৰত আটাইতকৈ বিশুদ্ধ পানী নিজৰাতে পায়। আস্তে এটো দেখি বেয়া লাগিল বাৰু, এইটো কৰিব নাপায় আচলতে। আমি বিনা পইচাৰ পানী ল'বলৈ যাই আছোঁ। আস্তে হা ৰাস্তা ভুল হৈ গ'ল। বিনা পইচাৰ পানী মজা। দিয়ক আমি এতিয়া আহি মোটামুটি লোৱাৰ লাম্পি পাম, আৰু অলপমান আছে এনেকৈ অশ চেপাৰ আহি পাম। আৰু এটা বস্তু দেখা শুনক, গাড়ীৰ চাউণ্ড। মোবাইলত শুনিছে নে নাজানো, কিন্তু গাড়ী হৈ আছে, ভাল কষ্ট পাইছে ই আজি। আৰু সঁচাকৈ অলপ ঠাণ্ডা লাগছে নে অলপ? মজা ঠাণ্ডা লাগছে। আৰু এতিয়া আমি আহি থাকোঁতে ৰ'দ দি আছিলে, কিন্তু ইয়াত আলহী কিবা যেন ডাৱৰ দি আছে, মেঘ দি আছে, তেনেকুৱা লাগিছে। আৰু কয় যে আপুনি যদি লাম্পিত আহি বৰষুণ নাপায় আপুনি দুৰ্ভগীয়া। আজি চাংগুৰ আমি বৰষুণ পাং না নাপাং। যিমানে ওপৰত উঠি আহি আছোঁ সিমানে ঠাণ্ডা পাই আছোঁ। গতিকে আপোনালোকে শ্বিলঙত যোৱাতকৈ লাম্পি আহক, ওচৰৰ জেগা এনজয় কৰিব পাৰিব। য়েছ।
মজা 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 ঠাণ্ডা লাগছি নাই ঠাণ্ডা বহুত লাগছে জেকেট নানলো জেকেট নালগে অলপ ঠাণ্ডা লাগছি ক'বই লাগে সঁচাই কৈছোঁ মিছা কথা কোৱা নাই অলপ ঠাণ্ডা লাগছি মজা এমএলৰ গাড়ী আৰু আমি প্ৰায় ঘৰৰ পৰা 10টামান বজাত আহিছিলোঁ এতিয়া বাজিলে প্ৰায় 1:30 3.5 ঘণ্টামান লাগিলে এতিয়া লৱা লাম্পি পাবলৈ 3 কিলোমিটাৰমান আছে তো বলক ফটাফট কিন্তু মজা লাগিছে আল্টিমেট ভিউ আৰু আমি প্ৰায় 1/2 ঘণ্টামান আহি পেলাই পালোঁ লাম্পি দুখন এইখন হ'ল লৱা লাম্পি আৰু এখন আছে অপৰ লাম্পি বুলি আচলতে লাম্পি বুলি কোনো নিৰ্দিষ্ট ঠাই নাই যেনেকৈ ধৰি লওক আমি ক'ৰবাত গ'লে এটুকুৰা ঠাই থাকে নিৰ্দিষ্ট তেনেকুৱা লাম্পি বুলি কোনো এখন ঠাই নাই এখন গাঁও আৰু এনেকুৱা ৰাস্তা আপুনি যাই থাকক ঠাণ্ডা প্ৰকৃতিৰ মাজে মাজে এই লাম্পি চব মজা লাগে আৰু যদি আপোনালোকে আহিম বুলি ভাবিছে লগে ভাগে আহক আকলা নাহিব বহুত ডেঞ্জাৰ ঠাই হয় আৰু এবাৰ 360 ভিউ এটা চাই লওক কি পাৰফেক্ট আৰু এই লাম্পি আৰু একো নিৰ্দিষ্ট ঠাই না আপুনি এনেকৈ যাই থাকক ট্ৰেভেল কৰি ভাল পায় লগে ভাগে আহক এনেকৈ যাই থাকক মজা কেনে ঠাণ্ডা বঢ়িয়া বঢ়িয়া লাগি আছে ঠাণ্ডা আমি পালোঁ আপাৰ লাম্পি আৰে আমি আগতেও কৈছোঁ লাম্পি বুলি কোনো নিৰ্দিষ্ট ঠাই কোনো নাই কেৱল আপুনি লাম্পি বুলি এখন ধৰক গাঁও তাৰ মাজত যাই থাকক আৰু ইয়াত হঠাতে ৰ'দ দিয়াই হঠাতে মেঘ দিয়াই মোৰ ভাগ্য ভাল নে বেয়াই নাজানো কিন্তু বৰষুণ দিয়া নাই এতিয়ালৈ আৰু এনেকুৱা ঠাইত আহিলি মোৰ কিয় নাজানো মোৰ মানে আমাৰ গোটা কাটাৰে মোৰ হয় দাৰবাৰ মন যায় নহ'লে নাচবাৰ মন যায় ডান্স কৰিবি নেকি এনজয় কৰিম নাচিম চব য়েছ হাই গাইজ অপ্ৰিয় হ'লে কিন্তু এটা সঁচা কথা কওঁ আপোনালোকক ইয়াতে কিন্তু ধুনীয়া ধুনীয়া ছোৱালী আছে দেই আপোনালোকে আহিলে চাব পাৰিব বুজি পাইছে ধুনীয়া ধুনীয়া ছোৱালী আছে টিপ টপ দেখিলে আহো বুলি নকবা মাজনী পানী পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানীটো পিঠাকতে হুঁজনি হাতত চৰিয়ালৈ পানীটো পিঠাকতে হুঁজনি মাজনী হ'বনো পানী লগা জ্বৰ আৰু এই লাম্পি সঁচাকৈ বহুত আহি ভাল লাগিল ঠাণ্ডা ঠাণ্ডা ফিল আৰু মন সঁচাকৈ ভাল লাগি গ'ল একো টেনশ্যন নাই চব টেনশ্যন দূৰ তহঁতৰ কেনে লাগিল এই বহুত ভাল লাগছে বা বঢ়িয়া ঠাণ্ডা অলপ অতি সুন্দৰ তোৰ কেনে লাগছি মজা মজা কিবা টেনশ্যন আছে টেনশ্যন আপি টেনশ্যন গেছি নাই আপি টেনশ্যন অলপ আছে কিন্তু এতিয়া নাই আৰু আপি টেনশ্যন তোৰ খেদি আছোঁ অলপ সময় ধৈৰ্য ধৰ আৰু এতিয়া অলপ ভোক লাগছে ক'ৰবাত কিবা এটা খোৱা ব্যৱস্থা কৰিব লাগে খাই লয় গুদুলহঁতে ঘৰত যাওঁ আৰু আমাৰ ই এটা বঢ়িয়া মজাদাৰ কাহিনী মোক কৈ আছিল ই আপোনালোকে ক'ব কি আছিল কচোন তাৰমানে কি হ'ল এজনী ছোৱালী ভাল পাইছিলোঁ 2013 চনৰ কাহিনী মোৰ এইটো যেতিয়া ৰাতি টোপনি মাৰোঁ তাই তাৰমানে কেনেকুৱা ফেনৰ শব্দটো পালে তাইৰো টোপনি আহে এতিয়া সেই ফেনখন বাজে কিন্তু তাই কাষত নাই বঢ়িয়া বঢ়িয়া আমি এতিয়া খাবলৈ লৈছোঁ আৰু এনেকুৱা হোটেলত খালে এটা সুবিধা মানে ইয়াত সদায় ফ্ৰেছ খানা পায় আৰু চাওক আমি মাছ দি ভাত খাব লৈছোঁ মাছ ফেভাৰেট বহুত ভোক লাগিছে দেই বহুত ভোক লাগিছে খাই লওঁ ৰ'ব পিছত কৈ আছোঁ আমাৰ লাম্পি ইচ্ছা হ'ল দিয়ক মানে বাইকো বহুত কষ্ট পালে আৰু আগলৈ নাযাওঁ আৰু ভিডিঅ'টো সামৰি মাৰিলোঁ গধূলিও আহিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত টাটা বাই 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 কেনে লাগিল বহুত ভাল লাগিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব বাই বাই